নমস্কাৰ কৃষি জাগৰণ অসমৰ কৃষি বাতৰি পাৱাৰ্ড বাই ষ্টিল ইণ্ডিয়ালৈ স্বাগতম ষ্টুডিঅ'ত মই মৃগাক্ষী আৰু লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ সবিশেষ বাতৰিলৈ যোৱাৰ আগতে চাওঁ হেডলাইনছ সমাগত 31 মাৰ্চ পান কাৰ্ডৰ সৈতে আধাৰ সংযুক্ত নকৰিলে পৰিব পাৰে সমস্যাত তামুলপুৰত সৰিয়হ চপোৱাত ব্যস্ত কৃষক ৰাইজ তিয়কৰ কৃষি পথাৰত উদ্ধাৰ হ'ল এটা মৃত বাঘ সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ গছপুলি ৰোপণ কাৰ্যসূচী গোলাঘাটত কৃষক মেলা কৃষি বিভাগৰ বিভিন্ন আঁচনিৰ ওপৰত সজাগতা সভা কোকৰাঝাৰ বাক্সা চিৰাং উদালগুৰি কাৰ্বি আংলং আৰু ডিমা হাছাওত বিশেষ টেট পৰীক্ষা এইবাৰ ফাদিল হ'ল মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত পৰীক্ষা চলি থকাৰ সময়তে প্ৰশ্নকাকত ভাইৰেল নলবাৰীৰ এজন হোটেল কৰ্মচাৰীয়ে জীৱন সংগ্ৰামৰ মাজতে অব্যাহত ৰাখিছে সংগীত চৰ্চা শ্বুটিঙৰ মাজতে আঘাতপ্ৰাপ্ত মেগাষ্টাৰ অমিতাভ বচ্চন কামিহাৰত পাইছে গুৰুতৰ আঘাত আপুনি যদিহে এতিয়াও পেন কাৰ্ড আধাৰৰ সৈতে লিংক কৰা নাই তেন্তে এই কাম অতি সোনকালে সম্পূৰ্ণ কৰক পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰাৰ অন্তিম তাৰিখ 31 মাৰ্চ যদি কোনোবাই এতিয়াও কাৰ্ড দুখন লিংক কৰা নাই তেন্তে তেওঁৰ পেন কাৰ্ড অবৈধ বুলি ঘোষণা কৰা হ'ব পাৰে কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদে জনাইছে যে যদিহে 31 মাৰ্চৰ ভিতৰত পান কাৰ্ডধাৰীয়ে চৰকাৰে দিয়া নিৰ্দেশনা মানি নলয় তেন্তে তেওঁলোকৰ ব্যৱসায় আৰু কৰ সম্পৰ্কীয় সুবিধাসমূহে কাম কৰা বন্ধ কৰি দিব শেহতীয়াকৈ CBDTৰ অধ্যক্ষ নীতিন গুপ্তাই কয় যে মুঠ 61 কোটি পেন গ্ৰাহকৰ ভিতৰত এতিয়ালৈকে প্ৰায় 48 কোটি গ্ৰাহকৰ আধাৰ কাৰ্ডৰ সৈতে সংযুক্ত হৈ আছে অনুমান কৰা হৈছে যে মাৰ্চৰ শেষলৈকে কেইবা কোটি পেন কাৰ্ড আধাৰ কাৰ্ডৰ সৈতে সংযুক্ত কৰা হ'ব আৰু যদি নিৰ্দিষ্ট সময়ৰ ভিতৰত লিংক কৰা নহয় তেন্তে পেন কাৰ্ড নিষ্ক্ৰিয় হৈ যাব পাৰে তামুলপুৰত এতিয়া সৰিয়হ চপোৱাত ব্যস্ত কৃষকসকল তামুলপুৰ দুৱাৰকুচি গান্ধীবাৰী গোসাইগাঁও বুৰেশ্বৰ আদিৰ কৃষকসকল এতিয়া ব্যস্ত সৰিয়হ চপোৱাত ধানৰ খেতি চপোৱাৰ পাছত কৃষকসকল হাত সাবটি বহি থকা নাই দুগুণ উৎপাদনৰ আশাত কৃষকসকলে কৰিছিল সৰিয়হৰ খেতি এটা সময়ত চৌদিশে সৰিয়হ ফুলে হালধীয়া কৰি তোলা পথাৰত এতিয়া পৈনত সৰিয়হ চপোৱাত ব্যস্ত কৃষকসকল কোনোবাই যদি সৰিয়হ তোলাত কোনোবাই মৰণা মৰাত এতিয়া ব্যস্ত হৈ পৰিছে এইবাৰ সৰিয়হৰ খেতি কিছু কৃষকৰ বাবে ভাল যদিও একাংশৰ উৎপাদন জলবায়ুৰ পৰিৱৰ্তন জলসিঞ্চনৰ অভাৱ ভেজাল ৰাসায়নিক সাৰ প্ৰয়োগৰ কাৰণে হ্ৰাস পাইছে আনহাতে কিছুমানত মোৱা পোকে গছৰ ডালতে সৰিয়হৰ বীজবোৰ নষ্ট কৰাত খেতিয়কসকল বিপাঙত পৰা দেখা গৈছে তদুপৰি এইবাৰ সৰিয়হৰ দাম যোৱাবাৰৰ তুলনাত কম হোৱাত কৃষকসকল কিছু আশাহত হোৱাও দেখা গৈছে আহিছো পৰৱৰ্তী বাতৰিলৈ তিয়কৰ ৰজাবাৰীত মুকলি পথাৰত কালি মৃত অৱস্থাত এটা বাঘ উদ্ধাৰ হয় জানিব পৰা মতে পথাৰলৈ গৰু চৰাবলৈ যাওঁতে মৃত অৱস্থাত বাঘটো স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে মৃত বাঘটোৰ অৱস্থা দেখি তথা গোন্ধ ওলোৱালৈ চাই কেইদিনমানৰ আগতেই বাঘটোৰ মৃত্যু হৈছে বুলি সন্দেহ কৰা হৈছে উল্লেখযোগ্য যে এই অঞ্চলত কেইবাদিনো ধৰি বাঘটোৱে সন্ত্ৰাস চলাই আহিছিল আৰু বহুতৰে গৰু ছাগলী খাই সন্ত্ৰাস চলাইছিল ঘটনা সন্দৰ্ভত বন বিভাগৰ লোকক খবৰ দিয়া হয় দেওবাৰে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে বৰপথাৰ নগৰত এক গছপুলি আৰু ফুলৰ পুলি ৰোপণৰ কাৰ্যসূচী হাতত লয় বৰপথাৰ নগৰখনৰ সৌন্দৰ্য বৰ্ধনৰ বাবে এই কাৰ্যসূচী হাতত লৈছে বুলি জনায় বিধায়ক বিশ্বজিৎ ফুকনে এই কাৰ্যসূচী ৰূপায়ণৰ সময়ত বিধায়কগৰাকীৰ লগত ধনশ্ৰী মহকুমাৰ মহকুমাধিপতি দিনচেংফা বৰুৱা বৰপথাৰ পৌৰসভাৰ পৌৰপতি সঞ্জীৱ বৰুৱাৰ লগতে অন্য বহু গণ্যমান্য লোক উপস্থিত থাকে গছপুলি ৰোপণৰ এই কাৰ্যসূচী বিধায়ক বিশ্বজিৎ ফুকনৰ নেতৃত্বত দয়াং ট্ৰাষ্ট আৰু বৰপথাৰ পৌৰসভাৰ সহযোগত ৰূপায়ণ কৰা হয় ইপিনে বিধায়কজনে নগৰখন পৰিষ্কাৰ কৰি ৰাখিবৰ বাবে য'তে ত'তে পিক নেপেলাই নগৰখন সৰ্বাংগ সুন্দৰ কৰি ৰাখিবৰ বাবেও ৰাইজক আহ্বান জনায় গোলাঘাট জিলা কৃষি কাৰ্যালয়ৰ উদ্যোগত আৰু অক্টোপাছ ইংক দত্তৰ সহযোগত দেওবাৰে ফৰকাটিং বৰাহী গাঁৱত আয়োজিত হয় এক কৃষক মেলা কৃষক ৰাইজৰ মাজত ভূমি স্বাস্থ্য কাৰ্ড আৰু কৃষি বিভাগৰ অন্যান্য আঁচনিৰ ওপৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই মেলাখন অনুষ্ঠিত হয় কৃষক মেলাখনত অন্যান্য কৃষিজাত সামগ্ৰীৰ লগতে মিলেটৰ দ্বাৰা প্ৰস্তুত কৰা বিভিন্ন পিঠাপনা কেক বিস্কুট ইত্যাদি প্ৰদৰ্শন আৰু বিক্ৰীৰ ব্যৱস্থা কৰা হয় মেলাখনত PM কিষাণ আঁচনিৰ সহায়ক কক্ষৰ লগতে IPPB একাউণ্ট খোলাৰো ব্যৱস্থা কৰা হয় কৃষি মেলাখনত কৃষি বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া পংকজ নাভ দাস PM কিষাণ আঁচনিৰ জ্যেষ্ঠ কৃষি পৰামৰ্শদাতা দেৱজিৎ নেওগ জিলা কৃষি বিষয়া ৰঞ্জিত শৰ্মাকে ধৰি অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে ৰাজ্যৰ BEd উত্তীৰ্ণসকলৰ বাবে এক সুখবৰ দিছে ৰাজ্যৰ শিক্ষা বিভাগে
কোকৰাঝাৰ, বাক্সা, চিৰাং, ওদালগুৰি, কাৰ্বি আংলং আৰু ডিমা হাছাও বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সেবাই আয়োজন কৰিবলগীয়া এই টেট পৰীক্ষাৰ আবেদনৰ বাবে মুকলি কৰা হৈছে এটা ৱেবছাইট। 25 মাৰ্চলৈকে ছাত্ৰ-ছাত্ৰীসকলে কৰিব পাৰিব আবেদন। 15 এপ্ৰিলত শিক্ষা বিভাগে এডমিট কাৰ্ড প্ৰদান কৰাৰ বিপৰীতে 30 এপ্ৰিলত অনুষ্ঠিত হ'ব পৰীক্ষা। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই ঘোষণা কৰে। দেওবাৰে সমগ্ৰ শিক্ষা অসমৰ উদ্যোগত মুকলি কৰা হয় শিক্ষা সেতু নামৰ এটা এপ। এই এপৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ লগতে পৰ্যবেক্ষণ কৰা হ'ব শিক্ষক-শিক্ষয়িত্ৰীৰ উপস্থিতি, যাৰ বাবে প্ৰাথমিকৰ পৰা হাইস্কুললৈকে প্ৰতিখন চৰকাৰী বিদ্যালয়ত প্ৰদান কৰা হ'ব একোটাকৈ লেপটপ। এইবাৰ ফাদিল হ'ল মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত। আজি পৰীক্ষা চলি থাকোঁতেই গণিত বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি 9:15 গণিতৰ প্ৰশ্নকাকত ভাইৰেল হৈছে। কাছাৰৰ পৰা গণিত বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ উত্থাপিত হৈছে। দ্বিতীয় দিনা পৰীক্ষা চলি থকাৰ সময়তে পৰীক্ষাৰ প্ৰশ্নকাকত ভাইৰেল হৈ পৰিছে। মোবাইলে বিয়পি পৰিছে গণিতৰ প্ৰশ্নকাকত। কাছাৰৰ লক্ষীপুৰ শিক্ষা খণ্ডৰ এটা পৰীক্ষা কেন্দ্ৰৰ পৰা প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ উত্থাপন হৈছে। এই খবৰ সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাছতে উপায়ুক্ত তদন্তৰ নিৰ্দেশ দিছে সেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে। নলবাৰী জিলাৰ তৃষ্ণা হোটেলৰ এজন কৰ্মচাৰীৰ আছে সংগীতৰ প্ৰতি প্ৰেম। গীত গাই তেওঁ গ্ৰাহকক যুগুতাই দিয়ে চাহ মিঠাই। নলবাৰীৰ সকলোৰে চিনাকি তৃষ্ণা হোটেলত এইগৰাকী যুৱকে কাম কৰি আহিছে কেইবা বছৰ ধৰি। পেটৰ তাৰণাত কাম কৰা এই যুৱকজনৰ আছে অনন্য প্ৰতিভা। কামৰ মাজতে তেওঁ গুণগুণাই থাকে জুবিন গাৰ্গ, নীল আকাশৰ গীত। হোটেললৈ অহা গ্ৰাহকেও শুনে নয়ন ৰাজ নামৰ এই যুৱকজনৰ গান। হোটেলত কাম কৰাৰ মাজতে সময় উলিয়াই তেওঁ বেণ্ড পাৰ্টিৰ লগতে বিভিন্ন মঞ্চতো গীত পৰিৱেশন কৰে। অতি দুখীয়া পৰিয়ালৰ যুৱকজনে মাতৃ আৰু ভাতৃৰ সৈতে তিনিজনীয়া পৰিয়ালটো চলাইছে এইদৰে। হোটেলৰ স্বত্বাধিকাৰীয়েও নয়নক দিয়ে গীত গোৱাৰ সুবিধা। নন বহুত সৰুতে আমাৰ দোকানত কাম কৰিছে। ল'ৰাটোৰ আগ্ৰহ আছে গানৰ প্ৰতি। বৰ্তমান সিয়ে আমাৰ দোকানত কাম কৰি ঘৰখন চলাই আছে। সংগীত চৰ্চাৰ বাবে তেওঁ পোৱা নাই উপযুক্ত সুবিধা। তাৰ মাজতে ব্যতিক্ৰমী নয়ন ৰাজৰ সংগীত চৰ্চা। বলিউডৰ মেগাষ্টাৰ অমিতাভ বচ্চন আঘাতপ্ৰাপ্ত। প্ৰজেক্ট কেৰ শ্বুটিঙৰ সময়ত আঘাতপ্ৰাপ্ত হয় বিগ। একশ্যন ছিকুৱেন্সৰ শ্বুটিং কৰি আছিল বিগ বিয়ে। তেওঁ কামিহাৰত আঘাত পাইছে বুলি জানিব পৰা গৈছে। শ্বাস-প্ৰশ্বাসত কষ্ট পাইছে প্ৰখ্যাত অভিনেতাগৰাকীয়ে। অমিতাভ বচ্চনৰ আঘাতৰ বাবে বাতিল কৰা হয় প্ৰজেক্ট কেৰ শ্বুটিং। অভিনেতাগৰাকীক হায়দৰাবাদৰ AIG হাস্পতালত ভৰ্তি কৰোৱা হৈছে। চিটি স্কেন আৰু চিকিৎসকৰ পৰামৰ্শৰ পাছত ঘৰলৈ উভতিছে অমিতাভ বচ্চন। চিকিৎসকে দীঘলীয়া জিৰণিৰ পৰামৰ্শ দিছে তেওঁক। আঘাতৰ বাবে তেওঁৰ লৰচৰ কৰাৰ লগতে শ্বাস-প্ৰশ্বাসতো কষ্ট হোৱা বুলি জানিব পৰা গৈছে। সুস্থ হৈ উঠিবলৈ অভিনেতাগৰাকীক প্ৰায় এসপ্তাহৰ সময় লাগিব বুলি চিকিৎসকে জানিবলৈ দিয়ে। আৰু ইয়াৰ লগে লগে মই মৃগাক্ষী বাতৰিৰ মাজৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।